Hello friends, a notification to IC আপোনাৰ SSC selection post recruitment 2025 আৰু ইয়াতে total post আছে আপোনাৰ 2423 post ইয়াত দেখা পাইছে ফেজ টাইটেনৰ হয় ভেকেন্সি আৰু ইয়াৰ এপ্লিকেশন অলৰেডি আৰম্ভ হৈ গৈছে আৰু এই এপ্লিকেশনটো কেনেকৈ কৰিব বা ইয়াত কি পোষ্ট আছে কোনে কোনে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজ কিমান হ'ব এক্সাম ডেট কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে আছে বা ইয়াৰ সিলেবাস কি গোটেইখিনি তথ্য আমি 2 মিনিটৰ ভিতৰত আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ গৈ আছো তো ভিডিওটো সম্পূৰ্ণ চাওক আপুনি যদি চাকৰি প্ৰত্যাশী হয় ইয়াত চাওক ডিটেইলছ নোটিফিকেশন দিয়া আছে নেম অফ দ্য পোষ্ট সিলেকশন পোষ্ট আৰু নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 2423 পোষ্ট আছে ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি কিমান আছে আৰু আপোনাৰ ইয়াত দেখা পাইছে ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি ইয়াত এসসি ক্যাটাগৰিৰ কাৰণে 314 পোষ্ট এসটি ক্যাটাগৰিৰ কাৰণে 148 পোষ্ট OBC ক্যাটাগৰিৰ কাৰণে 561 UR ক্যাটাগৰিৰ কাৰণে 1169 পোষ্ট আৰু EWS কাৰণে ইকোনমিক্যালি উইকাৰ সেকশনৰ কাৰণে 2231 পোষ্ট ইয়াত দিয়া আছে এতিয়া চাওক এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ দ্য এসএসসি সিলেকশন পোষ্ট ৰিকুৱাৰমেন্ট এডুকেশন কোৱালিফিকেশন আপোনালোকৰ মেট্ৰিক লেভেল পোষ্ট 10 অৰ এইচএস পাস ফৰ এনি ৰিকগনাইজড বোৰ্ড আপোনালোকে 10 পাস কৰিলে হ'ব আৰু নহলে আৰু এটা আছে ইন্টাৰমিডিয়েট অৰ্থাৎ 10+2 আপোনাৰ হায়াৰ সেকেন্ডাৰী যদি পাস কৰিছে তথাপি ইয়াত এপ্লিকেশন কৰিব পাৰিব নেক্সট আছে আপোনাৰ গ্ৰেজুৱেট লেভেল যদি আপুনি এনি ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেট কৰিছে তেনেহলে ইয়াৰ পৰা কিন্তু আপুনি এপ্লিকেশনটো কৰিব পাৰিব এজ লিমিট যিখিনি আছে আপোনালোকে এডভাৰটাইজমেন্ট মতে এডভাৰটাইজমেন্টৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এপ্লিকেশন লিংকো দি দিম ইয়াৰ পৰা ডাইৰেক্ট গৈ আপোনালোকে এপ্লিকেশনটো কৰিব পাৰিব ইয়াত যেটো এজ লিমিট দিয়া আছে এটো 18 ইয়াৰ্ছৰ পৰা 42 ইয়াৰ্ছ লৈকে থাকিব এজ অন অফ 1/1/2025 জানুৱাৰী 1 তাৰিখৰ ভিতৰত আপোনাৰ 18 ইয়াৰ্ছৰ পৰা 42 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তাৰ লগতে আপোনালোকৰ এসসি এসটি OBC MOBC যিখিনি আছে এজ ৰিলেক্সেশন থাকিব এই এপ্লিকেশন কৰাৰ কাৰণে আপোনালোকে মিনিমাম এটা পে কৰিব লাগিব এপ্লিকেশন ফি যেটো আছে আৰু পে এপ্লিকেশনটো আপুনি অনলাইনৰ মাধ্যমত ভীম অথবা UPI নেট বেংকিং বা ইউজিং ভিসা মাস্টাৰ কাৰ্ড ইত্যাদিৰ মাধ্যমত আপুনি অনলাইন কৰিব পাৰিব আৰু এপ্লিকেশন ফি যিখিনি আছে আপোনাৰ UR আৰু OBC ক্যাটাগৰিৰ কাৰণে 100 रुपीस দিয়া আছে আৰু উইমেন SC ST PWD এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো এপ্লিকেশন ফি নাই এতিয়া আহিছো ইয়াৰ ডেট কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে চলিব এইখিনি ইয়াতে দেখা পাইছে আপোনালোকে ইম্পৰ্টেন্ট ডেটস দিয়া আছে ষ্টাৰ্টিং ডেটস অফ এপ্লাই অনলাইন 2nd of June 2025 অৰ্থাৎ যোৱাকালিৰ পৰা এপ্লিকেশনটো আৰম্ভ হৈছে 2 তাৰিখ জুন মাহৰ 2 তাৰিখলৈকে আৰু লাষ্ট ডেট অফ এপ্লাই অনলাইন এটো 23rd June 2025 জুন মাহৰ 23 তাৰিখলৈকে এটো চলিব শিডিউল অফ কম্পিউটাৰ বেস এক্সামিনেশনস আৰু এটো জুলাই আগষ্ট এটো এক্সাক্ট ডেট টু দিয়া নাই টেন্টেটিভ দিয়া আছে জুলাই বা আগষ্ট 2025 ত এখিনি হ'ব তাৰ পিছতে আপোনালোকৰ যিখিনি লিংক আছে এপ্লিকেশন কৰাৰ লিংক অনলাইন এপ্লিকেশন লিংক আগত ৰেজিষ্টাৰ কৰিব লগইন কৰিব তাৰ পিছত এপ্লিকেশন কৰিব এডভাৰটাইজমেন্ট লিংক আছে আৰু এই যিখিনি লিংক আছে অফিচিয়েল লিংক গোটেইখিনি আমি ডেসক্ৰিপচনত দি দিম আপোনালোকে ইয়াৰ পৰা যাই ডাইৰেক্ট এডভাৰটাইজমেন্টটো চাব পাৰিব ডিটেইলছখিনি চাব পাৰিব অনলাইন ৰেজিষ্টাৰ কৰিব পাৰিব এপ্লিকেশন কৰিব পাৰিব সো এইখিনি আছিল আপোনালোকৰ কাৰণে ধন্যবাদ এনেকুৱা প্ৰতিদিনৰ যিখিনি আপডেট গভ প্ৰাইভেট অফিচিয়েল যিমানখিনি আপডেট এইখিনি লগে লগে পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ